কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীৰ জাকে নিশা সন্ত্ৰাসৰ সৃষ্টি কৰিছে কমিৰিৰ বেবেজীয়া গাঁৱত। ২৫ৰ পৰা ৩০জনীয়া বন্যহস্তীৰ জাকটোৱে গাঁওখনৰ অৰ্থনৈতিকভাৱে পিছপৰা দুটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰত থকা ধান, চাউল আদি খাই তহিলং কৰে। নিশাৰ ভাগত হঠাতে অহা হাতীৰ জাকটোৱে ৰুক্মিণী দেৱী আৰু বিষ্ণুমায়া দেৱী নামৰ দুগৰাকী লোকৰ বাসগৃহত আক্ৰমণ চলায়। পঁজাঘৰকেইটা ভাঙি পেলোৱাৰ ফলত পৰিয়াল দুটাই প্ৰথমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। এই সম্পৰ্কে বন বিভাগৰ লোকক খবৰ দিয়াৰ পাছতো আহি নোপোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ভুক্তভোগী পৰিয়াল দুটাই সম্পূৰ্ণৰূপে সৰ্বশ্ৰান্ত হৈ এতিয়া মুকলি আকাশৰ তলত দিন কটাবলগীয়া হৈছে। পৰিয়াল দুটাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকৰ ক্ষয় ক্ষতিৰ উচিত ক্ষতিপূৰ্ণ আৰু বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ আহ্বান জনাইছে। বেবেজীয়া হয় আমাৰ বেবেজীয়া নদী কিনাৰ বেবেজীয়া গাঁও। ৰাতি ৩টা বজাত আহি হাতীয়ে তেনেকুৱা উপদ্ৰৱ কৰিলে। এই মাক মই যেনে তেনে টানি উলিয়াই দিওঁ, নহবা আজি ভিতৰতে মাৰিলেহেঁতেন হাতীয়ে। গোটেই ধ্বংস কৰি আজি প্ৰশাসনে একো ব্যৱস্থা নলয়। আজিলৈকে আমি সদায় ৰাতি ৰাতি ভয় ভয়কৈ শুব লাগে, সদায় ৰাতি। হাতী আছিলে ২৫-৩০টামান। খবৰটো দিছিলো, এতিয়ালৈকে একো হেৰি কৰা নাই। নাই কি কয়, কিবা ব্যৱস্থা কৰক। কি বন বিভাগে আহি কেম্প বোৱা নাই, বহক, নহবা আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক। কিবা সেইটোতো এতিয়া বহুত ক্ষতি হৈছে। এতিয়া সেইটো কিবা এটা কৰিব। কি ঘৰ ভাঙিলে দেখিছেই আৰু। আমি এতিয়া দুখীয়া মানুহ এনেকে থকা, নদী কিনাৰৰ ঘৰ ভাঙি গোটেই ভিতৰত একো নাই। গোটেই চাউল আছিলে 50 কেজি, গোটেই খাই শেষ কৰি এতিয়া ভাত বনাবলৈ চাউল নাই। এতিয়া আমাৰ বেবেজীয়া হয় গাঁওটো। ইয়াত 25টা-30টামান হাতী আছিলে, পোৱালি আছিলে। এতিয়া পুৰা ধ্বংস কৰিছে। ধ্বংস কৰাৰ পাছত এতিয়া আমি পলাবলৈ পোৱা নাই। যেনে তেনে আমি পলাই পেলাই ৰাস্তাত গ'লো। প্ৰশাসনক ফোন কৰিছিলোঁ ৰাতিপুৱা, ফৰেষ্টাৰ সিহঁতি অহা নাই এতিয়ালৈকে। এতিয়া ঘৰটো পুৰা ধ্বংস কৰিলে। এতিয়া কেনেকৈ কি কৰিব লাগে? এতিয়া প্ৰশাসনে কিবা এটা কৰিব লাগে, চৰকাৰে কিবা এটা কৰিব লাগে। নহ'লে এদিন নহয়, সদায় এনেকৈ থাকে। কেতিয়াবা সিফালে পৰা আহে, কেতিয়াবা সিফালে পৰা আহে। এতিয়া ঘৰত বুঢ়া মানুহ আছে, বুঢ়ী মানুহ আছে, কেনেকৈ আমি কি কৰিম? ঘৰ আছে নদীৰ ওচৰত। এতিয়া কিবা এটা কৰিব লাগে প্ৰশাসন, চৰকাৰে চবে মিলি পেলাই এটা দিব লাগে, কিবা এটা কৰিব লাগে। আজি এদিনৰ কথা নহয় এইটো, আজি গোটেই কিমান বছৰৰ পৰা এনেকৈ চলি আছে। এতিয়া কি কৰা যায়, কি কৰা নাযায়, এইটো আমি নাজানো। আমি এতিয়া চৰকাৰে কিবা এটা কৰিব লাগে। হয়, সদায় হাতীৰ উপদ্ৰৱটো সদায় দেখা পোৱা যায় ইয়াত। আজি আমাৰ ওচৰৰে ৰুক্মিণী দেৱীৰ ঘৰ ভাঙি তহিলং কৰি দিলে। এইটো অসম চৰকাৰৰ পৰা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কিবা এটা সহায় কৰিলে ভাল হয় ৰাইজৰ কাৰণে। নহবা কেতিয়াবা ল'ৰা ছোৱালী মাৰি দিব পাৰিব, হেৰি হ'ব ন। আজি যেনে তেনে পলাই মেলি সাৰি গ'ল।